নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা মিনি ব্লগ আৰম্ভ কৰিছোঁ। গতিকে এইখিনি মাছ মানে কালিৰে আছিলে, এতিয়া মই ভাজিব লৈছোঁ। যিহেতু মা আৰু মই, গতিকে অকণমানি মাছ। এইখিনি বিলাহী, পিঁয়াজ, নহৰু, আদাৰ লগত আছে জলকীয়া পেষ্ট কৰি লৈছোঁ একেলগে। এই সৰু কেৰাহীখন এতিয়া পাতি দিছোঁ, তেল গৰম হৈছেই প্ৰায়। এতিয়া মাছখিনি প্ৰথমতে ভাজি ল'ম। প্ৰথমতে অকণমান নিমখ দিলোঁ আৰু এতিয়া অলপ হালধি দিলোঁ। নিমখ আৰু হালধি দিলে যিহেতু চিটিকি নাহে, সেইকাৰণে মই আগতীয়াকৈ এনেকৈ দি লওঁ। এইখিনি এতিয়া ভাজিব লৈছোঁ। যিহেতু মা আৰু মই দুজন মানুহ, সেইকাৰণে এই অকণমানি কেৰাহীটোতে এনেকৈ অকণমানি আঞ্জা বনাম। এইফালে কুকাৰটোতো চাউল দি দিলোঁ, জোখমতে পানী দি দিলোঁ। তাৰপিছত গেছত কুকাৰটো বহাই দিলোঁ। এইফালে মাছখিনি আৰু এবাৰ এনেকৈ ওলটাই দিওঁ। আজি বৰ বিশেষ একো তেনেকুৱা নবনাওঁ, মাছৰ আঞ্জা আৰু লগত ভাত সেনেকৈ খাম বুলি ভাবিছোঁ। এতিয়া মাছখিনি ভজা হৈ গ'ল, মাছখিনি এনেকৈ উলিয়াই ল'লোঁ। এইখন আঞ্জা বৰ বেছি মানে মছলাও নালাগে, গতিকে এনেকৈ খাবলৈও ভাল হয়। কম মানুহৰ কাৰণে আচলতে এইখন আঞ্জা বেছি ভাল মানে বনাবৰ কাৰণে। এতিয়া এইখিনি পেষ্টখিনি আমি দি দিলোঁ, অকণমান সময় এইখিনি ভাজিব লাগিব। তাৰপিছত এতিয়া উতলিছে দেখিছেনে। এতিয়া মই দিলোঁ অকণমান সোৱাদ অনুসৰি নিমখ, তাৰপিছত হালধি দিলোঁ। এইখিনি অকণমান সময় লৰাই দিলোঁ আৰু অলপ সময়ৰ কাৰণে ভাজিব দিম। এইখন আঞ্জা বহুত বেছি সময়ো নালাগে বনাব আচলতে। এতিয়া অকণমান জিৰা গুড়ি দি দিছোঁ, যদি নাথাকে নিদিলেও কোনো কথা নাই বাৰু। এয়া চাৰিওফালে দেখিছেনে, গেছটোৰ চাৰিওফালে এনেকৈ চিটিকি আহিছে একেবাৰে। অকণমান লেতেৰা হয় আচলতে এই আঞ্জাখন, পূৰা চিটিকি আহে বিলাহী যে, সেইকাৰণে। লগত এতিয়া মই মাছখিনি দি দিলোঁ আঞ্জাখনত আৰু অলপ সময় উতলিব দিম। তাৰপিছত আমাৰ মাছৰ আঞ্জাখন ৰেডি হৈ যাব। আপোনালোকে এনেকৈ বনাই খাবচোন, বৰ ভাল লাগে এইখন আঞ্জা আৰু আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। এতিয়া আমাৰ দেখিছেনে, এয়া মাছৰ আঞ্জা প্ৰায় হৈ গৈছে। ইমান ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে, ৰঙা হৈ গৈছে। বিলাহীৰ কালাৰটো একেবাৰে ধুনীয়া ৰঙা হৈ পৰে, দেখিবলৈও ভাল লাগে আৰু খাবলৈও বহুত সোৱাদ হয়। এনেকৈ হৈ যোৱাৰ পিছত মা আৰু মই অকণমান পিছত ভাত খাম। এতিয়া ভাত আঞ্জা চব ৰেডি হৈ গ'ল। এতিয়া আবেলি হ'ল, মই যাব ওলালোঁ। ওচৰতে ভণ্টি আৰু ভাইটি, মানে ভণ্টি বুলি নহয়, ভাই বোৱাৰী বুলিয়ে ক'ব লাগিব। গতিকে তাইৰ জন্মদিন উপলক্ষে এনেকৈ মাতিছে দিহানাম গাবৰ কাৰণে, সেয়েহে আমি গোটেইবোৰ গ'লোঁ। আচলতে আমি ৰিহাৰ্চেল কৰি আছোঁ, সেয়ে কোনো ড্ৰেছত নাই। মই এনেই ওলাই গ'লোঁ আৰু ওচৰতে বুলি। গতিকে এই টিকলাকেইজনো আহিলে, ইহঁতে কেতিয়াবাই বোলে মোক আহি ৰৈ আছে। এতিয়া আমি নাম গালোঁ। তাৰপিছত এয়া এইজনী বায়েক হয়, বায়েকে তাইক ছাৰপ্ৰাইজ দিলে, কেকটো আনিছে আৰু গোটেইবিলাকে লগ লাগি আমি তাইক এনেকৈ যা যোগাৰখিনি কৰি দিলোঁ। তাৰপিছত কেকটো কাটিবৰ কাৰণে ভাইটিক ইমান মাতি আছোঁ, সি একেবাৰে লাজতে নাহে। তাৰপিছত বহুত কোৱাৰ পিছত সি শেষত আহিল বাৰু। তাৰ লাজ চাবচোন একেবাৰে। বাৰ্থডে চেলিব্ৰেশ্যন হওক, যিকোনো ডাঙৰ হওক সৰু হওক, এনেকৈ সকলোৱে লগে ভাগি এনেকৈ যদি চেলিব্ৰেশ্যন কৰোঁ, বহুত ভাল লাগে নহয় জানো। যোনে পাৰিছে তেওঁলোকে ডাঙৰকৈ কৰিছে আৰু যোনে পৰা নাই তেওঁলোকে এনেকৈ সৰুকৈ হ'লেও আনন্দ লৈছে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব দুয়োজনকে, তেওঁলোকে ভালে কুশলে থাকক দুয়োটাই আৰু তেওঁলোকৰ সংসাৰখন সুখী হওক, এয়াই আমাৰ কামনা।
আপোনালোকেও বাৰ্থডে সেলিব্ৰেশন কৰিব দেই তাইক বাৰ্থডে উইশ কৰিব এনেকৈ আমি সকলোৱে তাইক খুৱাই দিলো তাইও খুৱাই দিলে এনেকৈ বাৰ্থডে সেলিব্ৰেশন কৰিলো একেবাৰে মই ওপৰতে খাব ধৰিছো দেখিছেনে তাৰ পিছত আমালৈ আনিলে চাহৰ লগত আছে বুন্দিয়া বিস্কুট লগে ভাগে আমি এনেকৈ খালো গতিকে ভিডিওটো আজি বৰ বেছি বিশেষ একো তেনেকুৱা নাই গতিকে ভাল লাগিলে আমাৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব এটা কৰি দিব বাৰ্থডে গিফট বহুত ভাল বাৰ্থডে গিফট বহুত সুন্দৰ বহুত ভাল লাগিছে গতিকে সৰু গিফ্ট এটা মই তাইক দিলো এয়া প্ৰসাদ বিতৰণ কৰিলে প্ৰসাদ খালো আৰু আমি ঘৰে ঘৰে আহিলো বাই